এখন ফাইনেল গেম চলি আছে, এখন ভলীবল মেটচ। গাঁৱত আহিলোঁ, প্ৰবীণ খুৰা আমাৰ ৰেফাৰী হয়। এইখন অকণমান ভিডিঅ' কৰি লওঁ। গাঁৱত হৈ থকা এখনেই ভলীবল কাতি বিহুৰ উপলক্ষে আয়োজিত কৰা হৈছে এখন ভলীবল মেটচ। এইখন হৈছে ভলীবল মেটচ চলি আছে এতিয়া বাঘাকাউৰী আটিগাঁও গাঁৱত। এতিয়া গেম খেলি আছে। টিম হৈছে উজনি গাঁও আৰু আটিগাঁৱৰ মাজত ফাইনেল মেটচখন চলিছে। ইয়াৰ প্ৰথম পুৰস্কাৰ আছে এটা পাতিহাঁহ, এটা বিশাল পাতিহাঁহ। উজনি গাঁও আৰু হাতীগাঁৱৰ মাজত খেল চলি আছে বৰ্তমান। এইটো এটা বিশাল পাতিহাঁহ বান্ধি থোৱা হৈছে। যি জিকিব সি প্ৰথম পুৰস্কাৰ লৈ যাব। হাঁহটোৱে কৈ আছে ফটাফট লৈ যাম মোক। হাঁহটোৱে কৈ আছে ফটাফট লৈ যাম। হেল্ল' হাঁহ, হেল্ল' হেল্ল' হেল্ল'। এইটো হ'ল প্ৰথম পুৰস্কাৰ। প্ৰথম পুৰস্কাৰ মানে পুৰস্কাৰ এটাই, এই খেলখনৰ পুৰস্কাৰ এটাই। আটিগাঁও খেলখনত খেলিছে আমাৰ বাপিদা আৰু অপুদা, সেইটো বাহাগৰৰ পৰা আহিছে। এগেইন মিণ্টু আৰু নেনা, বাবলি, নেউল, এইকেইটা আমাৰ 6টা টিম খেলুৱৈ হয়। বাকী সিফাল অপজিট ছাইডত মানে টাইম শেষ। মানে বৰ্তমান এই পৰিৱেশটো দেখাইছোঁ চাৰিওফালৰ বতৰটো। ইয়াত আপোনাৰ আন্ধাৰ হৈ আহি আছে। একচুৱেলি মই পাই আছোঁ, মই ইমানটা গেম খেলি আহিছোঁ। মানে আমি হাৰিলোঁ যেনিবা। যি কি নহওক এখন প্ৰেক্টি গেম আছিলে। এই গেম ষ্টাৰ্ট হৈ আছে, বল আহি গ'ল। গুড শ্বট, গুড শ্বট, নেটত লাগিলে। এতিয়া আমাৰ গেম আৰম্ভ হৈ আছে, চলি আছে। বিশেষ মানে হেৰি নাই, আন্ধাৰ হ'বলৈ হৈছে ন, সেইকাৰণে গেমটো সোনকালে শেষ কৰা প্লানিং কৰি আছোঁ। কণ ভাইটি ভণ্টিহঁতে এইফালে বল খেলি আছে। এইফালে বল খেলি আছে। এয়া বগলাজান, উজনিগাঁও, ভতিনীগাঁও আৰু আটিগাঁৱৰ মাজত এখন প্ৰীতি খেল আছিলে। কেইবাটাও টিম জইন কৰিলে। এটা হাঁহৰ দামটো নুঠিল যেনিবা। যি কি নহওক বাৰু এখন প্ৰীতি গেম, ভেৰি এনজয়েবল গেম হৈ গ'ল। গেম চলি আছে বৰ্তমান এতিয়া। স্ক'ৰ বৰ্ডৰ ওচৰত যাব বিচাৰিম। স্ক'ৰ বৰ্ডটো কিমান হ'ল বাবু? স্ক'ৰ বৰ্ড কিমান হ'ল? 5-3। আটিগাঁও 5 আৰু উজনিগাঁও 3। গেম এতিয়াও বৰ্তমান ৰোমাঞ্চক হৈ আছে। গেম এতিয়াও কোনো পক্ষ হাৰা নাই, কোনো পক্ষ জিতা নাই। পিছত গেম শেষ হ'ব, পিছত ফাইনেল। 63 পইণ্ট বল আহিলে। ফল। কোনে হাঁহ নিব ঠিক নাই আৰু, কোনে হাঁহ নিব ঠিক নাই। আপোনালোকক গেমখন দেখাব চেষ্টা কৰিম। চিম্পুল ৱাৰ্ণিঙত গেম ষ্টাৰ্ট হৈ আছে। গেট বল, নেউলে পালে, নেউলে পাই নেনাক দিলে, নেনাৰ পৰা বল আহি গ'ল। উজনি গাঁৱত আহি গ'ল বল। বল গুচি গ'ল। গেম চলি আছে, আন্ধাৰ হৈ যাব হ'ল। দৰ্শক হাজাৰ দৰ্শকে এতিয়াও গেম কৰিছে। এইয়া ৱাৰ্ণিঙত আহি গ'ল, বলটো মিছ কৰি দিলে। ৱাৰ্ণিঙত আহি গ'ল। ৱাৰ্ণিং আৰু কিমান? 8 আৰু ৱাৰ্ণিং। সম্পূৰ্ণ বহুত স্পেচ আহি গ'ল, মাজত বহুত ব্যৱধান আহি গ'ল। সন্দেহ আছে কি হ'ব। হাঁহ কোনে খাব? এতিয়াও চিন্তা নাই। বিপৰীত টিমটো বহুতেই শক্তিশালী টিম হয়। হাঁহ কোনে খাব ঠিক নাই। ধুনীয়া চাপ এটা মাৰিলে, কিন্তু বলটো ধৰিলে, পাৰ কৰি দিলে। এই খেলখন চাওক, এই মিছ কৰি দিলে। গেম বল, এই আহি গ'ল। গেম বলত আহি গ'ল। গেম বলত আহি গ'ল। গেম বল, লাষ্ট বল। গেম হাজাৰ দৰ্শকে এতিয়াও খাৰা হৈ আছে। গেম চাই আছে। লাখ দৰ্শকৰ মাজত গেম চলি আছে। গেম বল। উজনিগাঁও আটিগাঁৱৰ মাজত হাঁহ কোনে লৈ যাব? কাতি বিহু কাৰ কঙালী হৈ যাব ঠিক নাই। এয়া মাৰি দিলে চাপ। ধুনীয়া খেলিছে। এতিয়াও শেষ মুহূৰ্তলৈকে আউট বল। আৰু এটা বল থাকি গ'ল। আউট বল। আটিগাঁও টিমে মিছ কৰি দিলে। উজনিগাঁও টিমে বলটো এটা চান্স পাইছে, এটা গল্ডেন চান্স পাইছে দেই। এই গেমটো হেৰুৱাব নালাগে। গল্ডেন চান্স, এই গল্ডেন চান্সটো হেৰুৱাব নালাগে। ছাৰ্ভিচ কৰিব। বহুত সুন্দৰ খেল চলি আছে। ছাৰ্ভিচ কৰিলে, গুড, ধুনীয়া ছাৰ্ভিচ কৰিলে। এতিয়া গেম চলি আছে।
হাঁহৰ মাজত যুঁজ চলি আছে। অ' মিষ্টেক কৰি দিলে মিষ্টাৰ নেউল কায়েম, গেমটো মিষ্টেক কৰি দিলে আৰু এটা চান্স পাই গ'ল। কিমান হ'ল পইণ্টটো বাবু? পইণ্টটো কৈ দিয়া। খেল উল্টা হওঁ হওঁ হৈ আছে বৰ্তমান। বঢ়িয়া বঢ়িয়া খেলিছে, বহুত ধুনীয়া খেলিছে দেই, বহুত ধুনীয়া খেলিছে ল'ৰাকেইটাই, মানিব লাগিব। অ' মজা মজা। বল পৰিলেই গেম হৈ যাব, হাঁহ গুচি যাব। বল পৰিলেই গেম আৰু হাঁহ। অ' মেচ পিছলে আটিগাঁও বিজয় টিম, আটিগাঁও বিজয় টিম, আটিগাঁও বিজয় টিম। বাবিদা গেম, বাবিদা জয় হৈ কেনেকুৱা অনুভৱ হৈছে? এই বয়সতো যে এনেকুৱা বল খেলিব পাৰিছো। বাবিদা এতিয়া 50ৰ ওপৰত বয়স হ'ল, এতিয়া গেম খেলি জিকিলে। অ' হাঁহ উৰাই দিলে, হাঁহ আমি হাঁহৰ ওচৰত যাম। আৰে হাঁহটো উৰাইছে, হাঁহ ধৰিলে, হাঁহ ধৰিলে। আৰে এই আমাৰ ৰেফাৰীৰ ওচৰত যাব বিচাৰিম আৰু ৰেফাৰী খুৰা কেনেকুৱা পালে গেমখন? খেলখন মই চলাই খুব মজা পাইছোঁ। মজা পালে? নিয়ম নীতি পালন কৰিছে, সন্তুষ্ট হৈছোঁ আৰু আগলৈ যাতে এনেকুৱা খেল হয় তাৰ কাৰণে মই আশা কৰিছোঁ। থেংক ইউ খুৰা, আপোনাক বহুত ধন্যবাদ থাকিলে, আপুনি খেলখন পৰিচালনা কৰিলে, ধন্যবাদ। এই আমাৰ টিমটোৰ ওচৰত যাম, বিজয় টিমটোৰ ওচৰত যাম। বিজয় টিমটো আহিব লাগে। এই হাঁহ বিজয়, হাঁহ উৰাই দিলে, হাঁহ উৰাই দিলে, হাঁহ উৰি গ'ল, হাঁহ উৰি গ'ল, হাঁহ এইফালে হাতীগাঁৱত লাভ কৰিলে। হাঁহ পইচাটো উঠা যিকেইটা পইচা দিয়া নাই। চৰি এইটো কাটিব লাগিব। এই বিজয় সেই কেনেকুৱা অনুভৱ আছে কাতি বিহুৰ কাৰণে? বহুত ভাল লাগিছে, গেমটো বহুত টাফ হৈছে, বহুত টাফ হৈছে। দুইটা টিমে ভাল খেলিছে, বহুত কষ্ট মত আমি বহুত কষ্ট। তোমাক ধন্যবাদ থাকিলে। এতিয়া হাঁহটো কি কৰিম বুলি ভাবিছা? হাঁহটো আজি যোনকেইটা ল'ৰাই তাৰমানে জিকিছে তাৰ বাহিৰেও যিকেইজন খেলত জড়িত হৈ আছে সকলোকেইটা মিলি এটা প্ৰীতিভোজ কৰিম বুলি আমি ভাবিছো। আপোনাক জনাব বিচাৰিছো, লাখ লাখ দৰ্শকে খেল চাবলৈ আহিছিল ইয়াৰ পৰা, এতিয়া বাপচ গৈ আছে। হাঁহটো চালে এডাল বিশাল হাঁহ, এখন হাতে দাঙিবই পৰা নাই, তলৰ ফালৰ পৰা প্ৰেছাৰ দিছে। আপোনাৰ খেলটো জিকি কেনেকুৱা লাগিল? আজি ভাল লাগিলে। হাতীগাঁৱত আজি বিহু উপলক্ষে যি ভলীবল খেল প্ৰতিযোগিতা পাতিলে, এনেকে যাতে ভৱিষ্যতে আৰু খেল প্ৰতিযোগিতা পাতি থাকে তাৰ বাবে আমি কামনা কৰিলো, আৰু তেতিয়াহে আমি মানে হাঁহ কাটিব পাৰিম। ধন্যবাদ থাকিল আপোনালোকে। তুমি পইচাটো উঠোৱা মোটামুটি। এই হাঁহৰ দামটো উঠা নাই। এই বাবু পইচাটো উঠোৱা, হাঁহৰ দাম উঠা নাই। এতিয়া আমাৰ আজি ভোগালী বিহুৰ দহ টকা কাতি বিহুৰ উপলক্ষে যি খেল আছিলে, কাতি বিহুৰ খেল নলৈ কৰিব লাগিব। আমি কেনেকুৱা পালা? তুমি খেলখন ভাল লাগিছে, তেতিয়া প্ৰতি বছৰ এনেকে বিহু হ'লে। ধন্যবাদ। কাতি বিহু উপলক্ষে হেমন্ত কুমাৰ হিৰাই এই খেলখন অনুষ্ঠিত কৰাৰ বাবে তাক তেওঁক বিশেষকৈ ধন্যবাদ। থেংক ইউ, ধন্যবাদ। তুমি পইচাটো তোলা আৰু মই ভিডিঅ'টো সামৰিম। এই ভিডিঅ'টো চবে অনলাইন ইউটিউবত চাবা মোৰ চেনেলটো না। এতিয়ালৈ ভিডিঅ'টো আজিলৈ ইমানে সামৰিছো। গেমো শেষ হ'ল আমাৰ। হাঁহৰ প্ৰীতিভোজটো ক'ত হ'ব? এই